আমি গম পাইছোঁ বিশেষ সূত্ৰে হয়তো অহা 6 তাৰিখ না 7 তাৰিখত এবাৰ অসমৰ কেবিনেট কোকৰাঝাৰ চহৰতে বোলে বহিব। আমি গম পাইছোঁ, কিমান দূৰ সঁচা নাজানো। গতিকে আমি সন্তাৰ ফালৰ পৰা অসম চৰকাৰক আজি আমি এইটোৱে আহ্বান জনাম, তথা BTR গভৰ্ণমেণ্টক আমি এইটোৱে আহ্বান জনাম যাতে এই কেবিনেটতেই BTR চুক্তিৰ 6.3 নং দফা কাৰ্যকৰী কৰাৰ এটা ব্যৱস্থা কৰে, যাৰ বাবে আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আমি মনত পেলাই দিছোঁ, আমি মৰ্মাহত, আমি দুখী, আমি বহুত বঞ্চিত হৈ আছোঁ, যাতে আৰু আমি এনেকৈ আন্দোলন ল'ব লগা নহয়। আন্দোলন আমাৰ পেচা নহয়, আন্দোলন আমি বাধ্যত পৰি আমি আন্দোলন কৰিবলৈ লৈছোঁ। আজি ভেঞ্চাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আজি এই ধৰ্ণা কাৰ্যসূচীলৈ অহাৰ কাৰণে যি ন্যূনতম যিখিনি টকা এইখিনিয়ে নাই। আপোনালোকে গম পাইছে, আমি এখন ফটো আঁৰি দিছোঁ। এইজন শিক্ষক যোৱা 31 তাৰিখত মৃত্যুবৰণ কৰিলে, বাথিৰাম বড়ো। টকাৰ অভাৱত, চিকিৎসাৰ অভাৱত ভেঞ্চাৰ বিদ্যালয়ত চাকৰি কৰি কৰি আজি অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। গতিকে মই আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে চলিত কেবিনেট বা চলিত বিধানসভা যিটো অধিৱেশন হ'ব অনাগত 2-4 দিনৰ পিছত, তাতেই যাতে আমাৰ এই 6.3 দফা মতে BTR অঞ্চলৰ সৰ্বস্তৰৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত স্কুল আছে, LP ME স্কুল আছে টোটাল 188খন আৰু LP স্কুল আছে 1018খন, আৰু ইয়াত টোটাল কৰ্মৰত শিক্ষক আছে 3822 জন। মাত্ৰ 3822 জন শিক্ষকক BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে প্ৰাদেশিকৰণ কৰি এপইণ্টমেণ্ট নিদিয়াৰ মানে দিব যিটো পৰা নাই, এইটো এই চৰকাৰৰ ব্যৰ্থতাকে সূচাইছে। গতিকে ইমান শক্তিশালী চৰকাৰ, মাত্ৰ 3822 জন শিক্ষকক আপোনালোকে এপইণ্টমেণ্ট দি ভেঞ্চাৰৰ সমস্যাটো সমাধান কৰি নিজে একটা শক্তিশালী চৰকাৰ হিচাপে প্ৰতিষ্ঠিত হওক। অসমত সকলো ৰাইজে যাতে আপোনালোকক আকৌ অনাগত দিনত যাতে আকৌ ভোট প্ৰদান কৰি আপোনালোকে আকৌ যাতে সুযোগ প্ৰদান কৰে, এইটো আমি আশা কৰোঁ। কিন্তু আপোনালোকে যেনেকৈ আমাক নেগলিজেঞ্চি কৰি আছে, ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে, এইটো সঁচা কথা। UPPL দলৰ যিটো মেনুফেকচাৰ, তাত স্পষ্টকৈ লিখা আছে যে আমাৰ দলৰ চৰকাৰ হ'লে আমি প্ৰাদেশিকৰণ কৰিম, 6.3 দফা কাৰ্যকৰী কৰিম। এইটো আমি আচৰিত হৈছোঁ। মেনুফেকচাৰত থকা এজন ছাত্ৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া ছাত্ৰ নেতা আছিল, স্কুলবিলাকৰ সমস্যা লৈ নিজে মাত মাতিছিল, এজন ছাত্ৰ নেতা BTRৰ প্ৰধান হৈ আজি ভেঞ্চাৰৰ সমস্যা 2-2.5 বছৰৰ সমস্যা সমাধান কৰিব নোৱাৰাটো এইটো বৰ দুৰ্ভাগ্যজনক, এইটো গৰিহণাৰ যোগ্য। গতিকে নিজৰ স্থিতি শক্তিশালী কৰাৰ কাৰণে এজন সৎ ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ কাৰণে নিজৰ প্ৰতিশ্ৰুতি যাতে প্ৰমোদ বড়ো ডাঙৰীয়াই যাতে পালন কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।